মাম্মি যাব তো সেলিউট দিব লাগে না। হেল্ল' গাইজ, ৱেলকাম টু মাই এনাডাৰ ব্লগ। এতিয়া চিকু যাব ওলাইছে স্কুলত। ৰাতিপুৱা হ'ল 7:30। অলৰেডি তাৰ স্কুলৰ বাছ আহি উপস্থিত হৈছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যাব ওলালোঁ এটি বিশেষ জৰুৰী কামত মোৰ দুজন বন্ধুৰ সৈতে এঠাইলৈ। আহি পালোঁ ঘৰ আহি পাই অলপো ৰখা নাই। মা গৈছে এঠাইলৈ, যাওঁতে খোজকাঢ়ি গৈছে। এতিয়া মই গৈ আছোঁ মাক আনিবৰ বাবে। কি কৈছ এইটো? কি কৈছ এইটো? সেইটো কি লৈ আছ? জুচ নেকি এইটো? সেইটো জুচ নহয় এতিয়া। চাওঁ, ষ্টিং নেকি এইটো? জুচ। কি কৰি আছ? নিমি কি কৰি আজিকো ককাই মাতিছে। পৰি গেল বিছনাত। পৰি যাবা। কোনডাল? কিয় পতাকাখন কিয় ফেলে থৈছে? উঠ নাপায়। এখন কি জাতীয় পতাকা হয় না? হে তো সেলিউট দিব লাগে না। লেফট হ্যান্ড নহয়, রাইট হ্যান্ড। চিধা কৰি ষ্ট্ৰেইট এনেকৈ চিধা দম থাকিব লাগিব ন। দেশৰ ফ্লেগ না, ৰেচপেক্ট দিব লাগে না। কৰিব লাগে না নালাগে ৰেচপেক্ট? তো কি আহি আছে আমাৰ পতাকা উৰাম যে আমি, কি আহি আছে? জনগণ কি আহিব? কি আহি আছে কচোন? কালি কি? 15 আগষ্ট কালি নহয়, মঙলবাৰে হয় না? আমি ফ্লেগ উৰাব লাগিব না। তো ভালকৈ মই ফ্লেগখন বনাই দিম না, ধুনীয়াকৈ থৈ দিয়া ফ্লেগখন। ফ্লেগখন থৈ দিয়াকৈ বাঁহডাল কাটিব লাগিব, সৰু বাঁহ লাগিব। এইটোত নোসোমাই না, নোসোমাই। মই জানো ন, তুমি বুজা নাই। মই ধুনীয়াকৈ কাটি দিম, ফ্লেগখন উৰাব লাগিব। ইয়াতে পৰি যাবা কিন্তু তুমি। কি কৈছ? তুমি লাগ নাপ নহয়, নাপ ন। সেইডালত নোসোমাই। তুমি বুজা নাই। মই ধুনীয়াকৈ বনাই দিম না, লাগব না। মই ধুনীয়াকৈ বনাই দিম। মায়েৰে কলা হৈছে যিকো, মা কলা হৈছে নেকি? তুমি একবাৰ চাওঁচোন, তুমি কলা নে মই কলা? মইতো তোমাক বগা এতিয়া বগা, মই ইমান বগা কি বোলে মস্ত বগা। তাক কলা বুলি কৰি মৰি যাওঁ। কণী ভজা খেলি চামুচত ললে ফেলে খাই। সময় হ'ল আবেলি, দুপৰীয়াৰ ভাত পানী খালোঁ। এতিয়া কি কৰি চলাব স্কুটি বহুদিনৰ মূৰত।
আমাৰ গুণগুণ মামি যাব যা যা চলি আছে গধূলিৰ আড্ডা ৰাতিৰ সাজত কি বনাব কি খাব একেলগে হেভি ডিছকাশ্যন সময় হ'ল 8:21 মই আহিলোঁ ওলাই মোৰ কামত আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ